ধান ৰুইছে তো তাৰে ওপৰতে আজি এটা সৰু ভিডিঅ' বনাম বুলি ভাবিছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই আগৰ ভিডিঅ'টো কৈছিলোঁ মানে এইবাৰ ভিডিঅ'টো বৰপেটাৰ পৰা বানিম বুলি কিন্তু বৰপেটাত যোৱা নহ'ল আৰু এইকেইদিন যি ৰ'দ দিছে তো ৰ'দৰ কাৰণে যাব পৰা নাই তো দেখো আপোনালোকক বৰপেটাত যায় বৰপেটাৰ সত্ৰত যাম বুলি ভাবি আছোঁ কি হয় চাওঁ অলপ ৰ'দটো কম কেইদিনমান পাছত যাম তো আহি পালোৱে আৰু আজি পুৰা তামান ৰ'দ দি আছে ৰ'দটো পাতত আহিব নোৱাৰি তথাপিতো আহি আছোঁ আৰু গৰু ছাগলী নহ'লে ধান মাহ খায় না আৰু মই যে প্ৰথমতে এটা ভিডিঅ' বনাইছিলোঁ মানে হলীত ভৱানীপুৰৰ সত্ৰৰ তো এখিনি জেগাৰ পৰাই বনাইছিলোঁ আৰু প্ৰথমতে নতুন চেনেল খোলাতে বহুত ভিডিঅ' বনালোঁ এতিয়াৰ মানে চেনেলটো যিহেতু গ্ৰ'থ হোৱা নাই তো এতিয়াৰ সৰু সুৰাকৈ ভিডিঅ' দি থাকিম মাজে মাজে যিহেতু ছাবস্ক্ৰাইবো বেছি হোৱা নাই তো অলপ বেছিকৈ ছাবস্ক্ৰাইব হ'লে আৰু এইজনে ভালকৈ ভিডিঅ' বনাব কৰিম আৰু মানে এতিয়া ইমান কষ্ট কৰিব আহিছে নাই ভালে থাকিম হ'লেও ভিডিঅ' সৰু সৰু টাইপৰ আৰু এখিনি আমাৰ বিধান ৰুইছে এতিয়া চাহ ধান বৰা ধান ৰঞ্জিত ধান আছে এখিনি ইমান ডাঙৰ হোৱা নাই মানে এখিনি নিজেওকে চিটৰ ধান আৰু এইবিলাক চিকে মেথৰ চিট হৈছে মানে ভিজে থৈ দিছে ভিজে মেথৰ চিটৰ ধান সেইকাৰণে সোনকালে গাজি উঠিছে তো আৰু এতিয়া কি এটা মজা বাটা আহি আছে পথাৰত তো আজি ভিডিঅ'টো এইখিনি আছিল সৰুকৈ ক্লিপ এটা বনালোঁ আপোনালোক দেখুৱালোঁ যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই তো যদি ভিডিঅ'টো ভাল লাগিল তেনে পিয়াৰ ব্লগ চেনেল লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ ঘেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাগু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী